নাছিৰুদ্দিন আহমেদ মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মোৰ নাৰ্চাৰীখনৰ নাম সুন্দৰবন নাৰ্চাৰী মই 1993 চনৰ মাৰ্চ মাহত নাৰ্চাৰীখন স্থাপন কৰিছিলোঁ এতিয়া এই নাৰ্চাৰীখনৰ পৰা মানে মই বিভিন্ন ঠাইৰ পৰা মাতৃ গছ আনি মই ৰোপণ কৰি তাৰ পৰা মই এতিয়া বাৰ্ডিং গ্ৰাফটিং আৰু লেয়াৰিং কাটিং এইবিলাক কৰি আছোঁ মই এতিয়া মিনিষ্টাৰী অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা মই অসমৰ ভিতৰত প্ৰথম মই নাৰ্চাৰী এক্ৰিডিটেশ্যন পাইছোঁ 2 ষ্টাৰত গতিকে মোৰ নাৰ্চাৰীত যিখিনি মোৰ প্ৰডাক্ট আছে এইখিনি মোৰ নিজৰ মাতৃ গছৰ পৰা মই নিজে প্ৰডাকশ্যন কৰি ৰাইজক মানে সহায় সহযোগিতা আগবঢ়াইছোঁ মোৰ লক্ষ্য হ'ল যে আমাৰ অসমখনত একেবাৰে নিচেই পিছপৰা ঠাই ইয়াত মানে কৃষি বা হৰ্টিকালচাৰ ছেক্টৰৰ মানে উন্নতিৰ ফালে খুবেই পিছপৰা মই ইয়াক কেনেকৈ মানে উন্নতিৰ ফালে আগুৱাই লৈ যাম সেইটো মোৰ উদ্দেশ্য মানে কেনেকুৱা লাভৱান হৈছেনে আপুনি মই লাভৱান হৈছোঁ মই মানে এই বিজনেছটো কৰি মই নিজে মানে ভালকৈ চলিছোঁ আৰু মই 6জনী ছোৱালী আৰু 4টি ল'ৰাক মই বছৰৰ পিছত বছৰ ধৰি দৰমহা দি মই ধুনীয়াকৈ সিহঁতক মানে চলাই লৈ আছোঁ